ইংৰাজী ব্যাকৰণৰ আমি পাঠ আগবঢ়াবলৈ বিচাৰিছোঁ গতিকে প্ৰথমতে আমি বিশেষকৈ ইংৰাজী ভাষা বুলি ক'লে আমি প্ৰথমতে টেন্স বা কাল বা সময় কথাটো আহে গতিকে আমি পোনপটীয়াভাৱে টেন্সনো কাক কয় তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ প্ৰথমতে আমি টেন্স লিখিছোঁ তোমালোকে বৰ্ডত দেখিছা এইটো টেন্স TENS টেন্স মানে হ'ল কাল বা সময় এই টেন্স বা কাল সময় লৈ আমি টেক এটা ভাৰ্ব ল'লোঁ আৰু ঠিক তেনেদৰে ডু বুলি ভাৰ্ব ল'ব পাৰোঁ ইট বুলি ভাৰ্ব ল'ব পাৰোঁ বহুত ভাৰ্ব লৈ কেনে আমি লৈ পেলাই আমি কি কৰিব পাৰোঁ চাৰিটা যে টেন্স সৰ্বমুঠ প্ৰতিটোকে চাৰিটাকৈ ভাগ কৰিছে প্ৰেজেণ্ট ইনডেফিনিট প্ৰেজেণ্ট কণ্টিনিউয়াছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স পাষ্ট ইনডেফিনিট পাষ্ট কণ্টিনিউয়াছ এনেকৈ মুঠ টেন্সৰ সংখ্যা কিমান 12টা এতিয়া 12টা টেন্সত আমি এটা ভাৰ্ব লৈ কেনে কেনেকৈ প্ৰয়োগ কৰিম এই ভাৰ্ব লৈ কেনে আমি কেনেকৈ 12টা টেন্সত এই ভাৰ্বটো লৈ কেনে ব্যৱহাৰ কৰিম গতিকে আমি প্ৰথমতে আৰম্ভ কৰোঁ প্ৰেজেণ্ট ইনডেফিনিট টেন্স আমি ভাৰ্বটো ল'লোঁ টেক ভাৰ্বটো ল'লোঁ টেক ভাৰ্বটো লৈ কেনে আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্স প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স প্ৰেজেণ্ট পাৰফেক্ট এণ্ড প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত আমি কেনেকৈ ব্যৱহাৰ কৰিম প্ৰথম কথাটো হ'ল কি ইনডেফিনিট টেন্সত বা সিম্পল প্ৰেজেণ্ট টেন্সত আমি টেক ভাৰ্বটো টেক আৰু টেক্স হিচাপে আমি ব্যৱহাৰ কৰোঁ টেক আৰু টেক্স তাৰপিছত আমি কণ্টিনিউয়াছ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত আমি বি ভাৰ্বৰ অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব এম ইচ আৰ লৈ কিনে আমি টেক ভাৰ্বটো আমি সম্পূৰ্ণ কৰিছোঁ গতিকে টেক ভাৰ্বটো আমি এম টেকিং ইজ টেকিং আৰ টেকিং এনেকৈ ল'ব পাৰোঁ ঠিক তেনেদৰে পাৰফেক্ট টেন্সত আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'লে হেভ আৰু হেজ ল'ব লাগে বি ভাৰ্বৰ অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব আমি কি লৈছোঁ হেভ আৰু হেজ ব্যৱহাৰ কৰি কিনে প্ৰেজেণ্ট পাৰফেক্টত টেক ভাৰ্বটো ব্যৱহাৰ কৰিছোঁ গতিকে প্ৰেজেণ্ট পাৰফেক্টত টেক ভাৰ্বটো কেনেকৈ ব্যৱহাৰ কৰোঁ আমি প্ৰেজেণ্ট পাৰফেক্টত হেভ টেকেন হেজ টেকেন তাৰপিছত লৈছোঁ আমি কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত টেক ভাৰ্বটো আমি ব্যৱহাৰ কৰোঁ টেকটো ল'লে আমি প্ৰেজেণ্ট পাৰফেক্ট বুলি ক'লে আমি সদায় কি কৰিব লাগিব যে হেভ বিন টেকিং আৰু হেজ বিন টেকিং এনেদৰে আমি ব্যৱহাৰ কৰিব পাৰোঁ বিশেষকৈ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত এতিয়া আমি এই টেক ভাৰ্বটো আমি পাষ্টত ব্যৱহাৰ কৰোঁ পাষ্টত আমি পাষ্ট ইনডেফিনিট বা সিম্পল পাষ্টত আমি কেনেকৈ ব্যৱহাৰ কৰিম সিম্পল পাষ্টত আমি টেকটো পোনপটীয়াভাৱে আমি কি কৰিব পাৰোঁ টুক TOOK টুক ল'লোঁ পাষ্ট কণ্টিনিউয়াছ একদম সহজ চাব দেই পাষ্ট কণ্টিনিউয়াছত আমাৰ কি হ'ব অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব আমি কি ব্যৱহাৰ কৰিম ৱাজ আৰু ৱেৰ ব্যৱহাৰ কৰিলোঁ ৱাজ টেকিং অ'কে ৱেৰ টেকিং ৱাজ টেকিং ৱেৰ টেকিং ঠিক তেনেদৰে আমি পাষ্ট পাৰফেক্টত কি কৰিলোঁ হেভৰ পাষ্ট টেন্স হেড লৈ হেড টেকেন একেবাৰে বুজোঁ তাৰপাছত কি কৰিম পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত কি কৰিম আমি হেড বিন টেকিং 8টাত আমি ব্যৱহাৰ কৰিলোঁ টেক ভাৰ্বটো কেইটা টেন্সত ব্যৱহাৰ কৰিলোঁ 8টা টেন্সত প্ৰেজেণ্ট ইনডেফিনিট প্ৰেজেণ্ট কণ্টিনিউয়াছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স আচলতে মই এই পদক্ষেপটো গ্ৰহণ কৰিছোঁ এইটো কাৰণে সমগ্ৰ ভাৰতবৰ্ষত আজি এমাহ ধৰি অৱশ্যে এতিয়া 1.5 মাহ হ'বগৈ তো এমাহ ধৰি বিদ্যালয়সমূহ বন্ধ হৈ আছে আৰু বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকলে যি আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ আছে গতিকে সেই আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ থকাৰ কাৰণে তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট ক্ষতি হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই পাঠদান আৰম্ভ কৰিছোঁ আৰু এই পাঠদানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যাতে ভিডিঅ'ৰ জৰিয়তে পাঠ গ্ৰহণ কৰিব পাৰে আৰু যি সময় নষ্ট নোহোৱাকৈ সিহঁতৰ সময়খিনি যদি আমাৰ এই ভিডিঅ'টো চায় তেতিয়া নিশ্চয় উপকৃত হ'ব আৰু মই আশাবাদী যে আমাৰ গ্ৰামাঞ্চলৰ যিসকল নেকি ছাত্ৰ ছাত্ৰীসকল আছে সিহঁতৰ লগত এণ্ড্ৰইড মোবাইল 70% ষ্টুডেণ্টৰ লগত এণ্ড্ৰইড মোবাইল আছে আৰু সেই এণ্ড্ৰইড মোবাইলৰ জৰিয়তে ইউটিউব চেনেলেই হওক বা ফেচবুকতেই হওক বা আৰু মই যিখিনি ভিডিঅ' প্ৰস্তুত কৰিছোঁ সেই ভিডিঅ'ৰ জৰিয়তে সিহঁতি মই যিখিনি টিপছ দিছোঁ কিছুমান টিপছ বিশেষকৈ ইংৰাজী গ্ৰামাৰ টিপছ গোটেই গ্ৰামাৰখিনি ব্যৱহাৰ কৰি কেনেকৈ সিহঁতৰ ইংৰাজী বিষয়ৰ ওপৰত
পাঠবিলাকত কেনেকৈ ভইচ চেঞ্জ কৰাই হওক বা কাৰেক্ট টেন্স কৰাই হওক বা প্ৰিপজিশ্যনৰ ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰত বা প্ৰশ্ন ভকেবুলাৰিজ আছে কিছুমান সেই ভকেবুলাৰিজবিলাকত এই গ্ৰামাৰখিনি কেনেকৈ প্ৰয়োগ কৰি কেনে এটা সুন্দৰকৈ ইংৰাজী ভাষাটো সিহঁতি আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ আৰু এই ব্যৱস্থাৰ জৰিয়তে মই ইতিমধ্যে প্ৰস্তুত একেবাৰে মানে PPT মানে প্লেন প্ৰিপেৰেশ্যন আৰু প্ৰেজেণ্টেশ্যন দুইটা বস্তুৱে মই ব্যৱস্থা কৰি ৰাখিছোঁ আৰু ইতিমধ্যে হয়তো 2টা ক্লাছ মই এতিয়া দিছোঁৱেই আৰু লকডাউন অব্যাহত থকাৰ পৰ্যন্ত বা লকডাউন যদি হৈয়ে থাকে তেতিয়া নিশ্চয় মই ইয়াৰ জৰিয়তে ভিডিঅ'ৰ জৰিয়তে মই ছাত্ৰ ছাত্ৰীসকলক সমগ্ৰ অসমবাসী ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ স্থানীয় যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক কিন্তু মই এই শিক্ষা প্ৰদান কৰি যাম বুলি মই সংকল্প লৈছোঁ